নমস্কাৰ। কেইদিনমান ধৰি কথা এটা কওঁ বুলি ভাবি আছোঁ। কথাটো মোৰ মনত বহুত দিন ধৰি খেলি আছে যে কিছুমান এষ্ট্ৰলজাৰে কিছুমান উপায় দিয়ে, একদম অদ্ভুত উপায়, আৰু মানুহবিলাকেও বিশ্বাস কৰিলে যে এনেকুৱা উপায় কৰিলে আমাৰ সুফল বাঢ়ি যাব। একদম ৰেডিমেড উপায় আৰু মানে এনেকুৱা লাগে যেন সেইবোৰ শুনিলে আপোনাৰ জীৱন চল্ভ আৰু জীৱনৰ সকলো প্ৰব্লেম গুচি যাব। তেওঁলোকে এনেকৈ উপায় দিয়ে। আচলতে তেনেকৈ উপায়বোৰে কাম কৰেনে? মই জনাততো নকৰে। আৰু তেনেকুৱা এষ্ট্ৰলজাৰবোৰে মানুহক মূৰ্খহে বনাই থাকে। কাৰণ তেওঁলোকে যিটো গভীৰ জ্ঞান সেইটো তেওঁলোকে ডেলিভাৰ নকৰে। ডেলিভাৰ কি হৈছে, আপুনি অমুক উপায় কৰিব, আপুনি অঙঠাত অমুক বস্তুটো দিব, আপুনি পুৱা এইটো নিয়ম কৰিব, কিবা নিয়ম কৰিব। যিবিলাক উপায় কাম নকৰে সেইবিলাক উপায়হে দি থাকে। কিন্তু কাম কৰা উপায় হ'ল যেনেকৈ উপবাস পালন, মন্ত্ৰ পাঠ কৰা, এইবিলাকক কাম কৰা উপায়। কিন্তু কিছুমান মেজিকৰ দৰে উপায় কৰি থাকিলে আপোনাৰ লাইফত যে মেজিক হ'ব সেইটো নহয়। চ' এনেকুৱা এষ্ট্ৰলজাৰবোৰক দেখি মাজে মাজে ভাবোঁ কি যে হৈ আছে আজিৰ যুগতো। মানুহবোৰ প্ৰেক্টিকেল হ'ব এৰি কিছুমান অদ্ভুত হেৰিত পৰি যায়। আচলতে এষ্ট্ৰলজাৰজনে তেওঁৰ ক্লাইণ্টক গাইড কৰিব লাগে, ধুনীয়াকৈ তেওঁক ৰাস্তাবোৰ দেখুৱাই দিব লাগে। উপায়টো কৰক। উপায়টো কৰিলে তেওঁৰ মন শুদ্ধ হ'ব, তেওঁ মানসিকভাৱে ষ্ট্ৰং হ'ব, মানসিকভাৱে যি বিপদ বা বিঘিনি হৈ আছে সেইখিনিক তেওঁ ল'বলৈ প্ৰস্তুত হ'ব। সেইখিনি আচলতে প্ৰকৃত উপায়। আৰু সেইখিনি উপায় দিব এৰি টকাৰ লোভত, কিবাহৰ লোভত, নিজকে কিবা গডমেন ক্ৰিয়েট কৰাৰ লোভত নিজকে কিবা এষ্ট্ৰলজাৰবোৰে নিজকে কিবা ভগৱান টাইপ বনাব খোজে। চ' সেইবিলাক কৰি এষ্ট্ৰলজাৰবিলাকে মানুহক বিপথে পৰিচালনা কৰে। আৰু এটা সময়ত এই মানুহবোৰৰ, এই ক্লাইণ্টবোৰৰ এষ্ট্ৰলজিৰ ওপৰত বিশ্বাসটো হেৰাই যায়। আৰু সেইখিনি হৈ আছে আজিৰ যুগত। ইমান ভুৱা বস্তুবোৰ চলি আছে আজিৰ যুগত। ইণ্টাৰনেট খুলিলে আপুনি আচৰিত হ'ব। আপুনি ইউটিউব চাব নোৱাৰে, কোনোবা বাবাজী এটা আহি যাব, কোনোবা এটা তান্ত্ৰিক আহি যাব পডকাষ্টত, অমুক কৰিব, ভূতৰ কথা ক'ব, কিবাহৰ কথা ক'ব, একেবাৰে ননচেন্স কথাবোৰ কৈ থাকে। চ' তেনেকুৱা চেন্স থকা এষ্ট্ৰলজাৰৰ কাষত যাব, চেন্স থকা এষ্ট্ৰলজাৰৰ গাইডেন্সত আপুনি নিয়মবোৰ পালিব, তেতিয়াহে আপোনাৰ উপকৃত হ'ব। ধন্যবাদ।